গাইজ আৰু এটা ইণ্টাৰেষ্টিং কথা কৈ আছোঁ মই লাইক মই যেতিয়া ইউটিউব চেনেল চলাই আছোঁ তো স্পৰ্টছ ৰিলেটেড ভিডিঅ'জ দিছিলোঁ তো 12,000 মান ছাবস্ক্ৰাইবাৰ আছিলে গাইজ মানে কিবা এটা কাৰণ মানে চাগে ষ্ট্ৰাইক লাগিছিলে সেইটোৰ কাৰণে মানে চেনেলটো ছাছপেণ্ড হৈ গৈছিলে তো মেইন ইণ্টাৰেষ্টিং কথাটো হ'ল গাইজ ঘৰৰ ভিতৰত মানে নেটৱৰ্ক পোৱা নাছিলে তো মই ভিডিঅ' মেইনলি ৰাতি পষ্ট কৰিছিলোঁ সেইটো টাইমত 2018-19 সেনেকুৱা টাইমত তো মই ভিডিঅ' আপলোড কৰিব আহিছিলোঁ এইখিনি ঠাইতে ভিডিঅ' আপলোড কৰিছিলোঁ তো আগতে এইখিনি ঠাই বহুত চাফা আছিলে এতিয়া গোটেই সেই কৰি জংঘল হৈ গ'ল মাংস লৈ আহিলোঁ গাইজ মাংস তো গাইজ আমি ভাত চাত খালোঁ দিয়ক গাইজ এতিয়া ভাত খাই মোটামুটি 3 ঘণ্টা মানে ৰেষ্ট ল'লোঁ নেকি এই ক'ব ৰ কিমান ক'ব रुकी 1 घंटा বইলো ভাত খাওয়ার পর আরো 2 ঘন্টা তো গাইজ ফাইনেলি খতম হৈ গ'ল আজিৰ কাৰণে তো ইয়া কি হ'ল না আজিৰ কাৰণে কি খালি চৰবাত টিঙা পানী ঠিক নহ'ল না ভালে লাগছে তো গাইজ লগ পাম আৰু এটা নতুন ভিডিঅ'ত টিল দেন বাই বাই গাইজ